Hi everyone, কি খবৰ সকলোৰে নিশ্চয় ভাল আজি আমাৰ লগত ভিডিঅ' বনোৱা জুমকি তাই মানে শান্তি বিয়া হৈছে আৰু আজি তাইক মানে কি খুচি কৰিব মানে তাই চাৰিদিনে গা ধুব পৰা নাই আৰু মানে আজি তাই গা ধুব ধুনীয়াকৈ খুচি কৰিব সেই বুলি ভাবি আমি জুমকিৰ তুলনি বিয়ালৈ আমি এতিয়া যাম আৰু তাৰ তুলনি বিয়াখনত কি কি নীতি নিয়ম আপোনালোকে দেখা পাব আৰু কইনা দাঙি আনিব দিছে মোকে বাৰু চাও কি হয় কি নহয় আপোনালোকে চাই থাকক কলৈকো নাযাব আহক এয়া আমি এতিয়া কইনাৰ ঘৰ পালোঁ আৰু এয়া তাই বহি আছে দেখা পাইছে আৰু কাপোৰগিলাখান কৈ কাপোৰ লৈ আছে হাতত ভোক লাগছে নে নাই বহুত ভোক লাগছে তাই একদম চকু টকু একদম সোমাই গৈছে কাৰণ খাৱা চলি নাই এসোপা একাই ভাত খাই খাবই পৰা নাই নে তাই হাঁহি নাচাগে তাইৰ এয়া তাইৰ মানে ফ্ৰেণ্ড হাই মোৰ ফ্ৰেণ্ডত আজি তুলনি বিয়া তাইক খুচি কৰা হ'ব সেইকাৰণে আহিলোঁ সেইকাৰণে টাইম ৰাতিপুৱাতে আজি আছে মানে জুমকিৰ মানে তুলনি বিয়াৰ কাৰণে মই এবাৰ খবৰ ল'বলৈ আহিলোঁ তাইক আজি খুচি কৰাব মানে আজি 5 দিন হ'ব আৰু এয়া নাম কি তোমাৰ শ্ৰী পূজাৰাজ তোমাৰ ঘৰ ক'ত শুদ্ধদধি ইয়াত কিয় আহিছা আমাৰ বাৰ তুলনি বিয়া হৈছে সেইকাৰণে খবৰ ল'ব আহিছা ন আজি বাই খুচি হ'ব ন তোমাৰ মায়ে গা ধুৱাবনে আমাৰ মায়ে গাড়ী ঠিক আছে আজি দিনটোত কি হয় জুমকিৰ লগত সেয়া দেখা পাব আপোনালোকে এই পুৰা কাম কৰিছে এয়া বাগেতে দেখিছেনে বা এটা কামৰ প্ৰেচাৰ আছে বাপৰে বাপ এই এটা হিৰো এয়া মা হালধি বটি আছে মা হালধি বটি আছা চা মুখখন মানে জুমকি তুলনি বিয়া বুলি মানে আজি তাক খুচি কৰিব যে সেই বুলি ভাবি মানে কিবা বোলে নিয়ম থাকে অসমীয়া মানে তুলনি বিয়া হ'লে কিবা জফা আনিব যায় মানে কালিতে দি থৈ আহিছে গধূলি আজি মানে আমি এটা আনিবলৈ যাম জপাটো বলকচোন তাতে কি হয় কি নহয় দেখাই দিম বলক এয়া তুলনি বিয়া হ'বলৈ আমাৰ মানে বৰমা আহি গ'ল মানে আমি এতিয়া জফা আনিবলৈ যাওঁ ক'ত গৈছিল আপুনি কেইদিন মই গৈছিলোঁ হাজৰ পৰা পালোঁ যায় পাকৰকণা আৰু পাকৰকণাৰ পৰা আকৌ ঘূৰিলোঁ এতিয়া না জপা এতিয়া ধুনীয়াখনত নাম ধৰিবৰ কাৰণে তাৰ মানে জুমকি তুলনি বিয়াখনত হয় দিয়া দিয়ক ঠিক আছে আপুনি যাওক বাৰু আমি জপাটো লৈ আহোঁ ঠিক আছে খোজকাঢ়ি গৈ আছোঁ এয়া মানে এতিয়া আমি লাহেকৈ আহি পালোঁ এয়া জফা এতিয়া আমি ইয়াৰ পৰা লৈ যাম দেখিছে আপোনালোকে জফা থবা যাবি না যাবি আমি এটা বহি আছো নিয়মগিলাখন লাহে লাহে হ'ব এতিয়া মানে বহি আছো ইয়াত ঐ এতিয়া ক'ত আহিছে জপা থবা যাব আপুনি মই নে এইটো আপুনিয়ে দেখিছেনে ভাল লাগিছে ন দিয়ক আইতাৰ মৰম দেখিছে এইকেইটাৰ ভিতৰত কিবা কিবি আছে ইয়াৰ ভিতৰত ইয়াত কি আছে ক'ব বাৰু শুনিবলৈ পাব আপোনালোকে সোনকালে কৰক অলপ দৰ্জা সোনকালে মাৰক আৰু বলক বহুত টাইম হ'ল মাই তাড়াতাড়ি কৰা ভাল পাব দেৰি হ'ল ন মাতা এইপিনে এটা তোমালোকে লোৱা উৰুলি দিবা ডাঙৰটো সেইটো লোৱা আৰু এইটো এয়া আমি এতিয়া গৈ আছোঁ পাইছে আপোনালোকে জফালৈ আহি আছে বলক আমাৰ আহি আছোঁ আমি এতিয়া বৰ্তমান জপাত হ'ব জফাটো লৈ আহিলোঁ আমি এতিয়া এয়া আমাৰ খুৰীমা এইটো জপাৰ ভিতৰত কি আছে খুৰী ঘোঁৰা আৰু ভিৰা
আখৰ আৰু চাওঁ অঁ আৰু আপুনি কি কণী অঁ আৰু এইখন শৰাই লৈ আহিছে ন হাতত অঁ আৰু এয়া মোৰ মামী হয় মামী আপুনি যাব নেকি জাপাত অঁ নাম কি তোমাৰ নামটো কি নকয় এতিয়া লাজ কৰিছে মানে বিৰাট লাজ এয়া আমি এতিয়া আহি পামেই আৰু লাহেকৈ এই লাহেকৈ পাবৰ টাইম হ'ল বাৰু আমাৰ এয়া আমি এতিয়া পাম আৰু জুমকিহঁতৰ ঘৰ জফালৈ আহিলোঁ আমি এতিয়া বৰমা কিয় আহিছে ইয়াত কইনাটো ধুৱাবাক লাগে কইনা ধুৱাবৰ কাৰণে আহিছে ন অঁ আৰু এয়া বৰমা কইনা ধুৱাব লাগে সেইকাৰণে আহিছোঁ হয় নেকি আৰু এয়া আমাৰ মা আজি 4 দিন আছিল নহয় আজি ধুৱাব তাৰ কাৰণে জপা আনিছে কলৰ গুৰিত ধুৱাব তাৰ কাৰণে চাব আহিছোঁ আৰু এয়া জফাত হ'লে ইয়াত দেখিছে আপোনালোকে মাইকীজনীক দেখাই দিয়া তোলা মাছৰে তোলা ঐ ৰাম বলে ভালে নাতিৰি তোৰ পেটটো ধুন্দুলা জপা নাতিৰি তোৰ পেটটো ধুন্দুলা ঐ ৰাম ফুটবল খেলিব ভালে ঐ ৰাম ফুটবল খেলিব ভালে জপা নাতিৰি তোকে চাবলৈ আহিলো জপা নাতিৰিটোকে চাবলৈ আহিলোঁ হাৰিহান পেট দেখি উলটি আহিলো হাৰিহানা পেট দেখি উলটি আহিলোঁ হাৰিহান পেট তাই কোদাল হেন দাঁত হাৰিহানা পেট তাইৰ কোদাল হেন দাঁত চকু দুটি আমৰাৰ গুটি কেঙাত মাত চকু দুটি আমৰাৰ গুটি কেঙাত মাত তুমি দাঙবা নেকি না অঁ এইটো কইনাৰ মামী কইনাক দাঙিব এয়া কইনা ৰেডি হৈ আছে অলৰেডি যাবৰ কাৰণে আমি এতিয়া কইনাৰ ওচৰত পালোহি আৰু এতিয়া কি বা কইনা দিয়া মামী লৈ আহা এনে লৈ আহা ধৰি ধৰি এতিয়া কইনাৰ পিছে পিছে আমি গৈ আছোঁ গোটেইবোৰ মানুহ চাই থাকক এতিয়া কইনাক ধুৱাব এতিয়া আমি চাব লাগে ওচৰত যায় এয়া
একেলগৰীয়া মাৰি নিব লগৰীয়া ফুল হৈ গ'লে আকৌ কইনাক মেকআপ কৰি দি আছোঁ মানে এতিয়া পাইদাৰটো দিয়া পাইডাৰ লাগে তোমাক কইনা ইফালে চোৱা চোৱাই কইনা তলটো নাই সুদ্ধা মই হাসি মোকো হাসি কইনা মেকআপ কৰি দিয়া আছে এইকে না কৰে এয়া লিপষ্টিকে দাঁতত লাগি গ'ল এয়া হাঁহিছে দেখিছে আপোনালোকে এয়া এইগিলাখান চলি বুলি নাযাকে চাৱা আমাৰ মেকআপ কৰি দিয়ে আৰু এতিয়া কানেকশ্যন পিন্ধাম মই দিছোঁ ন মোৰ মুখখনৰ অৱস্থা চাওক আপোনালোকে ভগৱান কি কৰি পেলালে মোৰ মুখখন বা কইনাৰ ভিডিঅ'টো জানে মোৰ কইনা দাঙি আনি অৱস্থা মোৰ মুখখন দেখা পাইছে দেখছা বেগলা অৱস্থা
এতিয়া বিলানী চৰাজনী দিবি তামোৰ গাজিকেইটা দিয়া এতিয়া মাত্ৰতে আৰু তামোৰ কেইটা দি আমি এতিয়া গাজি খাই আহিছোঁ আপোনালোকে কেনেকুৱা পালে জুমকিৰ তুলনি বিয়া আজি তাক খুচি কৰিলে আৰু কেনেকুৱা পালে ভিডিঅ'টো মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু এনেকুৱা ভিডিঅ' দি থাকিম আপোনালোকে কেৱল আশীৰ্বাদ আৰু মৰম কৰিব যেনে আমি আগলৈ আগবাঢ়ি যাব পাৰোঁ ধন্যবাদ।